গাইস স্বাগতম জানাইছো আমার নতুন ভিডিওলৈ এই বনি এই ক্যামেরা দি নকরা क्या এ নেউলি বিয়া তো কত গেল সংকালতে ইন্টারভিউ তো লবা লাগছিল নেউলি ও নহয় পিয়ে আছো ভাই কোন আছিল মাত পতপত মাত আছো ভাই তাই ইফালে আসলেন কি মই ইফালে মাতি আছিলো মহাশয় আছে তন্তে কেতিয়াৰ পৰা বহি আছে মাতো নেকি মাত 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 হাত কতে আছে না গতে মহান এটা দিন গতে ঝটকা মাৰি আছে তন্তে মাথা কথা উঠ আৰু যাৰ যাৰ নাম কম হাত দাঙি যাবি দেই COVID-19 ফুকন তোৰ পৰা অলপ দূৰত থাকিব লাগিব কৰোণা দাস তোৰ পৰা আৰু দূৰত থাকিব লাগিব তই আৰু ডেঞ্জাৰ কোহান মেধি আইসোলেশন হালয় কোয়ারেন্টাইন হালয় তন্ত গোটেইকেইটাকে মাতি আছো গোটেইকেইটা এটা এটাকে আহি থাকিবি দে ছাৰ এইকেইটা গোটেইকেইটা আহিছে মই খবৰ লৈ আহিছো মাতা COVID-19 ফুকন অলপ দূৰত থাকা হাত নাথি তোর নাম তো COVID-19 আছিল না কোন ভাই পেয়ারত হইছিলে তোক চাকৰি লাগে তোক চাকৰি দিয়ে আমি মৰবা পিয়ার লৈ যায় গরু কবজি মোক চাকৰি নালাগে চকিদাৰে বান্ধি দেবি মই যা আছো যা নেক্সট মাতা করুণা দাস অলপ দূরে দিয়ে যায় তাতে থাকতে থাক স্যার একটু এসে করুণা বা অলপ দূরে যা অলপ বস্তু তাকে হাত মুঠি স্যার মই চাকৰি পাম নে তোক চাকৰি দি কেনে অফিচত তালা মাৰিব লাগব নেকি স্যার ইকো নিচিনা কৰাই ভাল নেকি সেইটোৱে কৰা বহুত দিন মাৰবাও বনাই সেইটোৱে কৰো যা ইকো বান্ধি থবা স্যার নেক্সট মাতো ন স্যার আপনিও মাতি দাও কোহান মেধি ওহান COVID-19 ক'ত সৃষ্টি হৈছিলে স্যার ওয়ানত ওহানত COVID-19 করোনা একলা সৃষ্টি দি নাই তই চাকৰি নিবা স্যার মই সৃষ্টি কৰা নাই নহয় এগলা নিজে হৈছি মই এটা কি কৰো এইকো হেতু কৰাই ভাল নেকি একটো আমি মৰবা নৰো যা যি ভাল খাতা শেষ হ'ল স্যার এইকো এটা দুটামান দিয়ে পঠিয়ে আইসোলেশন হালয় স্যার এই দুটা যদি কিবা এটা হয় দিবা পাৰো অলপ ঘূৰাই দি যা
COVID-19 আইছি, করোনা আইছি, মাক আইছি, এবার হলো তো আইছি। হয় স্যার মই আইছো একা হাতে ভাল নেকি ভিতৰৰ কাম গেলা কৰিব পাৰিব হয় ছাৰ আমাৰ চাহটাও নানে কৰিব পাৰিব অলপ কম দৰমহা চৰমহা দিও ৰাখিব পাৰি আছিলেচোন তই অলপ বাহিৰত যা, অলপ পাছত খবৰটো দি আছো। যা হৈছি যা তোৰ কামটো হৈছি যা ছাৰ পিছততো আপুনি মাতি দিয়ক নেকি না মই মাতি দিম মাতক আপুনি কোৱাৰেণ্টাইন হালৈ কিনকে আইছে তই? ছাৰ লেবেল দিছো চাকৰিটো পামে তোৰ বাইপে বহি আছে নেকি? ছাৰ বেছি কথা নাপাওঁ হেই তই যে এনকে কৈছা কি অলপ তোৰ ভদ্ৰতা নাই নে? যায়ে গৈ মই চাকৰি ৰাখিব ছাৰ কোনে চাকৰি নেদে থাক তই মোক এনকে কৈছা। নাই ৰচোন বচোন মই অলপ কিবা ভাবি আছো ৰ মিলে দি আছো ৰ তোৰকে। ছাৰ এইটো অলপ মালটো অলপ বেলেগ আছে এটাকতো ৰাখলোৱে চাউটা দিয়াকে এইটো ক'ৰবাত ৰাখিব পৰা যায় নেকি দে 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 দে, ৰাখ ৰাখ ৰাখ। দেউতে ৰাখো দেউতে হয় নাই কিবা যদি সুধে সুধক অলপমান তই গলত এখন কাম আছা। গলত অলপ কিবা হৈছে এইকেইদিন জ্বালা চালা খাইছো অলপ বেছিকে এক বেছি নহয় দে, মই একদম খোৱালতে অলপ হেৰিছো আৰু মাৰিলি দে তই কালিৰ পৰা আহিবি তোৰ ঘৰ যা। আমাৰ মানে কেইটামান বান্ধা আছে কেইটাক মাৰিবাও মাংস লাগে তাৰে হয়তো অলপ ঠিকে আছে ছাৰ আছো চিন্তা নকৰিব দে ছাৰ আমি মাতোতে মাতো না তাতে লৈয়ে যাং আহক দে আমি তিনত যামগৈ আহক আহক আশা কৰোঁ আমাৰ ভিডিঅ'টো চাই ভালেই পাব আৰু এইটো কৰোণাৰ পৰিস্থিতি নিজকে সচেতন থাকিব আৰু কৰোণা হোৱাৰ পৰা দূৰত থাকিব জানে এইটো কৰোণাৰ সময় আৰু আপোনালোকে ভিডিঅ'বোৰ চাই গমেই পাব আমি সিহঁতক কামো দিয়া নাই আৰু আমি নিজকে কৰোণাৰ পৰা সচেতনতাত আছোঁ ভিডিঅ'টো চাই লাইক কৰিব কমেণ্ট কৰিব আৰু আগলৈ যদি আমাৰ এই ভিডিঅ'বিলাক চাই থাকিব বিচাৰে ভইচ অফ ভৈৰাগুৰি চেনেলটোত ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো টিপি দিব নাপাহৰিব দেই বাই